ঘৰৰ বাবে আমি দুয়ে মিলি সংসাৰ চলাই এটা উপাৰ্জন কৰি নকলে সেয়াহে বুজিলা তুমি তোমাৰ টকা মোক এনেও নালাগে প্ৰভু তুমিতো এনে আবেলি হ'লে সেই গেলা পানীখিনি খাই অগলা পগলাকে ঘূৰিবলৈহে যোৱা গলি তই কি হৈছে নবক কি হৈছে নবক নক'ব আৰু পল্লৱী বাইদেউ এই মানুহটো অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছো নাযাব মই আজি নাযাওঁ মোৰ কথা মই কৈহে জানেনে পল্লৱী বাইদেউ আজি যে পঞ্চায়তত অনুষ্ঠিত হৈছিলে জেণ্ডাৰ কেম্পেইনিঙৰ মিটিংখন আৰু যে গৈছিলোঁ আমি কেণ্ডেল মাৰ্চৰ বাবে সেইকাৰণে মোক ঘৰলৈ অহা আজি অকণমান ওলাব সেইবাবে এই মানুহটোৱে মোক সন্দেহ উৰে ৰাতি মোক শুবলৈ দিয়া নাই ইমান অত্যাচাৰ আৰু সহ্য নকৰোঁ এই মানুহটো মই অত্যাচাৰ নবীন দা আপোনাৰ অকণো লাজ নালাগি এবছৰে দিন ধৰি নবৰে আজি ঘৰখনক আৰ্থিক উন্নতিৰ কাৰণে কিমান কষ্ট কৰিছে আপুনি 15 বছৰে সংসাৰ কৰাই পাতি তিতা যদি সন্দেহ কৰিলে অকণমানো লাজ নালাগিল আপোনাৰ ইয়াৰ পাতি আনিছ আৰু কিহৰ হেৰি দিব লাগে শাৰীৰিক অত্যাচাৰৰ এটা উপশম আছে জানিছা তুমি যে মোক ইমান দিনতে মানসিক অত্যাচাৰ কৰি আছা কেনেকৈ আৰু এতিয়াতো তুমি মোৰ ল'ৰা ছোৱালী হাতৰ মাজতে পাৰ্থক্য কৰিছা তুমি ভেদাভেদ উলিয়াইছা ল'ৰা ছোৱালীৰ মাজত মই মোৰ ছোৱালীক পঢ়াই শুনাই মই ডাঙৰ মানুহ কৰিমে কোনো কথাই নাই ইয়াৰ পাতি আনিছোঁ আৰু কিহৰ মৰ্যাদা দিব লাগে ৰ'ব দাদা নবক কথাখিনি ক'বলৈ দিয়ক মই আপোনালোকৰ গতিকে মই কথা কৈছে পানী ভাল কথা কৈছে বাইদেউ অকল এয়াই নহয় বাইদেউ জানেনে আজি 15 বছৰ মোক বিয়া পাতি আনি গোটেই সংসাৰৰ দায়িত্ব মই অকলে কৰিছোঁ সেই ৰাজহুৱা দমবল টকা 15 বছৰে মই পানী কঢ়িয়াই মোৰ দেহা মৰি গৈছে আন নালাগে এতিয়া সেই কাম মোৰ ছোৱালীজনী ভাগত পৰিছে শুনিছো নাই ক'বলৈ যে ইয়াত ছোৱালী আমাক এনেও নোখোৱাই তাই বিয়া হৈ এঘৰলৈ ওলাই যাব পুত্ৰ ধনে আচল ধন কথাষাৰ মনত ৰাখিবি এয়া অসম্ভৱ মই যি ভুল কৰিলোঁ মাইনাৰ ক্ষেত্ৰত মই এনেকুৱা হ'বলৈ কেতিয়াও নিদিওঁ আপুনি দেখিছে আমাৰ ছোৱালী গৈ মহাকাশ পাইছেগৈ তাৰোপৰি আমাৰ এতিয়া ৰাষ্ট্ৰপতি মহিলা হৈছে এনে ক্ষেত্ৰত মই মাইনাক পঢ়া শুনাত তল কৰি মই ঘৰত বহি থাকিবলৈ নিদিওঁ আৰু আপুনি যে কৈছে ল'ৰা ছোৱালীৰ কথা ল'ৰা ছোৱালীৰ মাজত বিভেদৰ সৃষ্টি কিয় কৰিছে কেনেকৈ বুজাওঁ হা আৰে মোৰ সামান্য ন্যূনতম উপাৰ্জনে তহঁতৰ দুটা ল'ৰা ছোৱালী তোক মই কেনেকৈ সংসাৰখন কৰোঁ কচোন মই বুজি পাওঁ কথাটো আপোনাক কোনে অকলে সংসাৰ কৰিবলৈ কৈছে একেলগতে দুইটাই মিলি মেলি সংসাৰখন চলাম বুলিহে মই আত্মসহায়ক গোটত সোমাই পইচা ইনকাম কৰি ঘৰখন ভালদৰে চলাম বুলি আত্মসহায়ক গোটত সোমাবলৈ গৈছোঁ লগতে হাঁহ কুকুৰা কেইটামান পুহি ঘৰখনৰ ভালৰ কাৰণে মই কিবা এটা বুলিহে কৈছোঁ আৰু ল'ৰা ছোৱালীকেইটাৰ ভাল হওক বুলিহে অতদিনে মই নিজে উপাৰ্জন কৰি চলাই আছোঁ তোৰ উপাৰ্জনে খোৱাৰ মতা মই নহয় মাইকী উপাৰ্জনে খোৱা মতা মই নহয় আৰু তই ক'লে হাঁহ কুকুৰা এই বাৰ্থডেটো হাঁহ কিনিবলৈ মই পইচা দিব নোৱাৰোঁ এতিয়া আপুনি সেইখিনিহে বুজিলে আপোনাৰ পইচাই মই এনেও হাঁহ কুকুৰা নিকিনো সেই হাঁহ কুকুৰা কিনিবলৈ মই আত্মসহায়ক গোটৰ পৰা এটকা সুদত পইচা কেইটকামান ল'বলৈ পাৰিম
পাৰি। আৰু আপোনাৰ ইনকমে যে আপুনি কি কৰিছে এবাৰ ভাবি চাইছেনে? সদায় যে সেই গেলা মদ খাই আহি ঘৰত অশান্তি কৰিছে। আপুনি কিবা ভাল কামত খৰচ কৰিছে বুলি ভাবিছেনে পইচা কেইটকা? আৰে তই কি কথা ক'বলৈ আহিলি মোক গেলা মদৰ কথা? কি হৈছে নবীন দা? দেখিছে পল্লৱী বাইদেউ কি কৰিছে মোক? নবৌ এইবোৰ কি শুনিছোঁ? নক'বা আৰু পল্লৱী বাইদেউ, ইমান দিনে সহ্য কৰি সংসাৰ চলোৱাৰ ফল মই ভালদৰে বুজিছোঁ আৰু সহ্য নকৰোঁ আৰু মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছেগৈ। ঐ তই এইবোৰ কি কৈছ? ঘৰৰ কথা যে মই বাহিৰত নক'বলৈ কৈছোঁ, তই বুজি নাপাওঁ নেকি? কৈ ঘৰলৈ গৈ কি পাতিব? মোক আজি ক'বলৈ দিয়ক, আজি মোক ক'বলৈ দিয়ক বাইদেউ। জানেনে বাইদেউ, কালি মই গাঁও সভালৈ গৈছিলোঁ। গাঁও সভাত বোলো যাওঁ, কিবা সহায় পাওঁ নেকি, গাঁও সভাৰ মিটিঙত দিলে কিবা সহায় পাম বুলি মই গৈছিলোঁ। লগতে যোৱাকালি গ্ৰাম্য সংগঠনৰ ফালৰ পৰা ওলোৱা নাৰী সুৰক্ষাৰ গৃহ সমাজতো মই অংশগ্ৰহণ কৰিছিলোঁ। সেইটোতে লেখা লাগিল নহয়, ৰাতি 12টাৰ পৰা অশান্তি, বুজিছেনে? সদায় অশান্তি, কালি ৰাতিটো অশান্তি। মোৰ সহ্যৰ সীমা বান হেৰাই গৈছে বাইদেউ। কি শুনিছোঁ? যোৱা বছৰৰ পৰাহে নব বাহিৰলৈ ওলাই গৈছে, ঘৰখনৰ উন্নতিৰ লগতে সমাজৰ অকণমান উন্নতি হওক আৰু ল'ৰা ছোৱালীকেইটা ভাল হওক বুলি। তাতে আপুনি 15 বছৰৰ পৰা সংসাৰ কৰা এই মানুহজনীক সন্দেহৰ চকুৰে চাইছে। এজন ভদ্ৰ মানুহ হৈ মদ খাই মাতাল হৈ পত্নী আৰু কন্যাক অত্যাচাৰ কৰিবলৈ আপুনিতো কোনোদিনে কুণ্ঠাবোধ কৰা নাই। আজি আপুনি লাজ পাইছে, কিহৰ লাজ? শাৰীৰিক অত্যাচাৰো এটা উপশম থাকে, কিন্তু আজি মোৰ অত্যাচাৰৰ সীমা পাৰ হৈ গৈছেগৈ। ইমান অশান্তি আৰু মই সহ্য কৰিব নোৱাৰোঁ বাইদেউ। ইমান দিনে মোক পত্নী মৰ্যাদাকে দিব নোৱাৰিলে। পত্নী মৰ্যাদাৰ কথা কালি হোৱা অত্যাচাৰৰ কথাও আমি চিন্তা কৰি আজি নবৌৰ যি অভিযোগ আছে তাৰ শুনাৰ আমাৰ অধিকাৰ আছে। নকৰিবা নব, তোমাৰ লগতে আমাৰ এখন মহিলা গোটো আছে, য'ত আমাৰ পঞ্চায়তৰ সভাপতি, লগতে প্ৰাক্তন শিক্ষক, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, স্থানীয় আৰক্ষী বিষয়া, উকিল আৰু আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী সম্পাদিকা আছে। তুমি ভয় নকৰিবা, তোমাৰ লগত সকলো আছে। নব আজিবা তুমি কথাই প্ৰতি মাৰ ধৰ, প্ৰতিটো কথাতে মাৰ ধৰ। ইফালে গ'লেও মোক চৰ মাৰে, সিফালৰ পৰা আহিলেও মোক গালি পাৰে। আমি কি নাৰী হোৱাটোৱে দুখ আছিল নেকি? কাৰোবাৰ পত্নী হৈ আমি থকাটোৱে আমাৰ দুখ আছিল নেকি? আমাৰ কি নিজৰ স্বাধীনতা নাই নেকি? এয়া জানো আমাৰ অপমান নহয়? মই কথা দিলোঁ বাইদেউসকল, মই আপোনালোকৰ সকলোকে কথা দিলোঁ। মই সন্ধিয়া বেয়া কামত নহওঁ, লগতে মোৰ বন্ধু বান্ধৱ সকলোকে মই এই বিষয়ে পৰামৰ্শ দিম। মই আপোনালোকক কথা দিলোঁ আজি। আপুনি আপোনাৰ লগৰবিলাকো আপোনাৰ নাৰী মৰ্যাদা দিবলৈ শিকক। আজি আমি গম পাইছোঁ যে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে নাৰীৰ ওপৰত কৰা কামৰ আজি সফলতা পাইছোঁ, আমি দেখা পাইছোঁ।